নমস্কাৰ। আসাম ফুডলৈ মই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰো আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আজি মই জন্মাষ্টমীৰ বিশেষ পকা মিঠৈ বনাম বুলি ভাবিছোঁ আৰু মইনো কেনেকৈ বনাওঁ আপোনালোকে চাওকচোন। তেনেহ'লে পলম নকৰি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে মই গেছত এখন কেৰাহী গৰম কৰি ল'লোঁ আৰু তাতে অকণমান ঠাণ্ডা পানী দি ল'লোঁ, কিয়নো বেছিকৈ গৰম হৈ থকা কেৰাহীখনত গুড়টো যদি এনেকৈ খালী কেৰাহীত দি দিয়া হয় হয়তো তলৰ পৰা লাগি ধৰিব পাৰে। সেইটো কাৰণে মই অকণমান ঠাণ্ডা পানী দি ল'লোঁ। পকা মিঠৈ বনাবৰ কাৰণে গুড়টো অলপ আঠাৰ নিচিনা হ'ব লাগে, লিকটীয়া মানে গুড়টো হ'ব লাগে, বালিয়া গুড় ল'ব নালাগে। বালিয়া গুড়ত মিঠৈ বান্ধিবলৈ অসুবিধা হয়, অৰ্থাৎ মিঠৈ মানে নহয় বালিয়া গুড়ত। সেইটো কাৰণে গুড়টো অলপ লিকটীয়া হ'ব লাগে। এতিয়া মই গুড়ৰ টুকুৰাখিনি ভালদৰে হেতাৰে মোহাৰি মিহি কৰি দিলোঁ। এতিয়া গুড়খিনি লিকুইড হৈ গ'ল আৰু এনেদৰে মই কম জুইত গুড়খিনি মই পগাই থাকিব লাগিব আঠা নোহোৱালৈকে। এতিয়া মই তাতে অলপমান জালুকৰ গুড়ি দি দিছোঁ, কিয়নো পকা মিঠৈত জালুকৰ গুড়িটো দিবই লাগে, ভাল লাগে খাই। জ্বলা হোৱাকৈ নহয়, অকণমান কমকৈ দিছোঁ। আৰু এইখিনি মই ভালকৈ জালুকৰ গুড়িখিনি গুড়ত মিহলাই লৈছোঁ। আৰু ইয়াতে মই অলপমান ইলাচি পাউডাৰো দি লৈছোঁ। এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। গুড়টো যেতিয়া ভালকৈ উতলিব তেতিয়া গম পাব লাগিব যে মিঠৈ বান্ধিবৰ কাৰণে মানে পাৰফেক্ট হৈছে। আৰু এচামুচ মই ইয়াতে পিয়ৰ ঘি দিছোঁ, ফৰ ফ্লেভাৰ ভাল লাগে খাই মিঠৈটো, অকণমান ঘিউ গোন্ধটো আহিলে। এতিয়া মোৰ গুড়খিনি প্ৰায় হৈয়ে গৈছে, দেখিছেনে ইমান ধুনীয়াকৈ উতলিছে আৰু আঠাও হৈছে। এতিয়া মই মিঠৈ বান্ধিব পৰাকৈ প্ৰস্তুত হৈ গ'ল গুড়খিনি। পকা মিঠৈৰ কাৰণে পিঠাগুড়িটো ভাজি ল'ব পাৰি। ভাজি ল'লে মানে কি হয়, বৰ বেছি টাইট হৈ যায়। সেইকাৰণে মই তাৰমানে কেঁচা পিঠাগুড়িতে মই মিঠৈটো বান্ধিম। এতিয়া মই কম কমকৈ পিঠাগুড়িখিনি লৈ ল'ম, কিয়নো একেলগে যদি পিঠাগুড়িখিনি লৈ লোৱা হয় গুড়টো কমো হৈ যাব পাৰে, বেছিও হ'ব পাৰে। সেইটো কাৰণে মই কম কমকৈ বান্ধি ল'ম। এতিয়া এইখিনি পিঠাগুড়িতে মই গুড় অলপ দি ল'লোঁ আৰু এইখিনি মই ভালকৈ মিলাই ল'ম। গুড়টোৰ ওপৰত যদি পিঠাগুড়িটো দি দিয়া হয় হয়তো বেছিও হৈ যাব পাৰে, কমো হ'ব পাৰে, তেতিয়া অসুবিধা হ'ব মিঠৈ বন্ধাত। সেইটো কাৰণে মই পিঠাগুড়িটোৰ ওপৰত গুড়টো দি লৈছোঁ। এতিয়া এইখিনি ভালেই হৈছে, এতিয়া মই বনাব পৰা হৈ গ'ল। এইখিনি মই ভালদৰে মিলাই এতিয়া এটা এটাকৈ মই গোটেইখিনি মই মিঠৈ বান্ধি ল'ম। খুব বেছি গৰম হৈ থাকিলে বান্ধিব নোৱাৰি, কিন্তু হাতেৰে চুব পৰাকৈ গৰম হৈ থকাকৈ বান্ধিব লাগিব, কিয়নো যদি বেছি ঠাণ্ডা হৈ যায় তেতিয়া গুড়টো শুকাই যাব, তেতিয়া মিঠৈ বান্ধিব পৰা নহ'ব। এতিয়া মই এনেদৰে গোটেই লাড়ুখিনি বনাই ল'ম। এয়া ধুনীয়াই হৈছে, আপোনালোকে কেনেকুৱা পালে মোক জনাবচোন। যদি ভাল পাইছে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া মই মিঠৈখিনি অকণমান পিঠাগুড়িখিনি লেটিয়াই দিম, কিয়নো গৰমে গৰমে ৰাখি থোৱা হৈছে যে, একেলগে এনে থৈ দিয়াৰ কাৰণে এইটো গাঁঠিটো লাগি হয়তো অকণমান লাগি ধৰিব পাৰে। সেইটো কাৰণে অকণমান মই পিঠাগুড়ি সানি দিছোঁ। এটা চাওক কি ধুনীয়া হৈছে, খাবলৈ বৰ টেষ্টি হয়। আপোনালোকে এনেদৰে বনাই খাবচোন, খুবেই ভাল পাব। আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষৰ বেল বুটামটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আজিলৈ মোৰ ইমানেই আছিল, ধন্যবাদ।